guys, welcome to NK Technology. আজি এটা নতুন ভিডিও আপোনালোকৰ ওচৰলৈ লৈ আহিছো। আজি মই দেখাম আপোনালোকক YouTubeৰ fraud plus scammer। আপোনালোকক মেছেজ কৰিব তেখেতে fraud জনে fraud plus scammer হয় তেখেত। চক মোকো এই মেছেজটো আহিছিলে। মই দেখাম আপোনালোকক মোৰ এটা ভিডিওত আহিছিলে how to create a HTML basic web page এনেকে মই এটা ইউটিউবত এটা দিছিলো ভিডিও। এই ভিডিওটোতে আপোনাৰ আহিছিলে এই মেছেজটো। মই আপোনালোকক দেখাম তো আপোনাক মই দেখাম এতিয়া এইটো সব আপোনাৰ এই টম বোলা ব্যক্তিজনে আপোনাক মেছেজ কৰিব এনেকে awesome content you deserve more views nice content keep it up ময়ো বিগিনাৰ হোৱাৰ কাৰণে এনেকুৱা এটা মেছেজ আহিলে মই বহুত ইনস্পায়াৰ্ড হওঁ প্লাছ মই তেখেতৰ একাউণ্টটো মই ভিজিট কৰিলোঁ ঠিক আছে ভিজিট কৰাৰ লগে লগে মই কি দেখিলোঁ চব মই ভাবিছোঁ কোনোবা হয় আৰু তেখেতে মোক মেছেজ কৰিছিলে ময়ো ভাল পাইছোঁ মই তেখেতক ৰিপ্লাই দিছোঁ থেংক ইউ ছ' মাছ বুলি তো এখেতৰ মই একাউণ্টটো মই ভিজিট কৰিলোঁ চালোঁ ভিজিট কৰাৰ লগে লগে মই দেখিলোঁ 4 to 9K ছাবস্ক্ৰাইবাৰ্ছ ৱাও মই এক্সাইটেড হৈ গ'লো বহুত এক্সাইটেড হৈ গ'লো যে ইমান ডাঙৰ এজন ইউটিউবাৰে মোক কমেণ্ট কৰিছে যে ইউ ডিজাৰ্ভ মোৰ ভিউজ বুলি চ' এনেকুৱা এটা যদি মেছেজ আপোনাৰ বিগিনাৰ 1000 ছাবস্ক্ৰাইবাৰ নোহোৱালৈকে যদি আপোনাক মেছেজ কোনোবাই কৰে তেতিয়া আপুনি বহুত এক্সাইটেড হৈ যাব চ' ময়ো সেনেকুৱা এক্সাইটেড হৈ গ'লো বহুত ধুনীয়া এটা ইনস্পায়াৰ্ড হৈছোঁ যে মই বা ইমান ডাঙৰ এজন ইউটিউবাৰে মোক কমেণ্ট কৰিছে মই যেতিয়া এখেতক ৰিচাৰ্চ কৰিলোঁ তেতিয়া মই দেখিলোঁ যে মই কি এজনৰ ইউটিউবাৰ বুলি ভাবি পিনি কেনেকুৱা এজন ইউটিউবাৰ ভাবি পিনি মই ইনস্পায়াৰ্ড হ'ব লৈছিলোঁ লাইক চক মই আপোনালোকক দেখাম আপোনালোকক এতিয়া মেইন পইণ্টটো দেখাম এতিয়া তেখেত কেনেকে স্কেমাৰ বা ফ্ৰড হ'ব পাৰে চক আপোনাৰ টম ঠিক আছে টম হোৱাৰ পিছত তেখেতৰ চক আপোনাৰ 4 to 9K ছাবস্ক্ৰাইবাৰ ঠিক আছে 4 to 9K ছাবস্ক্ৰাইবাৰ দেন ভিডিঅ'জত গ'লো মই কিবা ভিডিঅ' আছে নেকি ভাল হেল্পফুল এনেকে ভাবি পিনি গৈছিলোঁ বাট চক এটাও ভিডিঅ' তেখেতে দিয়া নাই ভাবিলো মই ঠিক আছে এইটো তেখেতে ডিলিট কৰিব পাৰে বা হাইড কৰিব পাৰে বা প্ৰাইভেট কৰিব পাৰে দেন মই বেক মাৰিলো ঠিক আছে বেক মৰাৰ পিছত চালো তেখেতৰ আৰু আছে টম বুলি ঠিক আছে এই টম বুলি আৰু এটা আছে এই টম বুলি দেখালো ইয়াত ছাবস্ক্ৰাইবাৰ আছে 142K আৰু 7টা ভিডিঅ' ইয়াৰ 7টা ভিডিঅ' থকাৰ লগে লগে মই তেখেতৰ ভিডিঅ' এটা চালো ঠিক আছে গেইন লাইক পাষ্ট বা এনেকুৱা বিভিন্ন ধৰণৰ তেখেতে 7টা ভিডিঅ' দি আছে কিন্তু দেন মই এটা ভিডিঅ' আধালৈকে চালো আধালৈকে চোৱাৰ লগে লগে দেন মই অকমান মানে ডাউট হ'ল মোৰ কি হয় দেন অকমান তললৈ গ'লো চালো তেখেতৰ আৰু এটা আছে মোৰ টম থকাৰ পিছত 9.74K ছাবস্ক্ৰাইবাৰ আছে ঠিক আছে দেন এইটো মই একাউণ্ট খুলি চালো খোলাৰ লগে লগে এখেতৰ চালো মই ভিডিঅ'জত গ'লো ভিডিঅ'জত আকৌ এটাও মানে আপোনাৰ ভিডিঅ' নাই দেন আকৌ মই বেক কৰিলো বেক কৰাৰ পিছত আকৌ মই চালো বেক কৰি চালো মই বেক কৰা চোৱাৰ লগে লগে আকৌ এটা তেখেতৰ আৰু এটা একাউণ্ট আছে ৱাটছন মাৰ্চেল ঠিক আছে তেখেতে আৰু এটা এড কৰি থৈছে মই এখেতৰ ভিডিঅ'টো গ'লো তেখেতৰ 10.9K ছাবস্ক্ৰাইবাৰ আছে এখেতৰো এইটোতো এটাও ভিডিঅ' নাই চব এটাও ভিডিঅ' নাই দেন আকৌ তাৰ তলতে আকৌ এটা তেখেতে এড কৰি থৈছে ৱাটছন মাৰ্চেল 2 এইটোতো আছে 5.42K আৰু এইটোতো এটাও ভিডিঅ' দি থোৱা নাই কেনেকে সম্ভৱ 5,000 10,000 9,000 কেনেকে সম্ভৱ এজন ইউটিউবাৰে এটাও ভিডিঅ' নিদিয়াকে ছাবস্ক্ৰাইবাৰ পাবলৈ আমি চব 1000 ছাবস্ক্ৰাইবাৰৰ কাৰণে আমি ইমানখিনি আমি ডেডিকেশ্যন দিছোঁ আমি 20টা প্লাছ 100টালৈকে আমি ভিডিঅ' দিওঁ 1K ছাবস্ক্ৰাইবাৰৰ কাৰণে কাৰণ আমি আমাৰ ছাবস্ক্ৰাইবাৰখিনিক আমি কি দিব পাৰিছোঁ কি দিব নাই পৰা আমি সেইখিনি চাম বা তেখেতে আকৌ চাওক এটাও ভিডিঅ' নিদিয়াকে আমাৰ হেৰিত গৈ পিনি আপোনাৰ কমেণ্ট ছেকশ্যনত গৈ পিনি কমেণ্ট এটা কৰে কমেণ্ট কৰাৰ পিছত 10K ছাবস্ক্ৰাইবাৰ 5.42K ছাবস্ক্ৰাইবাৰ ৱাও কেনেকে পাইছে তেখেতে চব এইটোত আছে 142K আৰু চবতছে ডাঙৰ এইটো চব একদম ফ্ৰণ্টত আছে 4 to 9K ছাবস্ক্ৰাইবাৰ চ' আমি হয় এনেকুৱা ডাঙৰ এজন যদি আমাৰ ইউটিউবাৰ এজনে আমাক যদি কমেণ্ট কৰে আমি মটিভেট হওঁ বাট মটিভেট হ'বলৈ আমি তেখেতৰ ভিডিঅ' চাব লাগিব ঠিক আছে আমি চাম দেন আমি মই আহি পিনি ছাবস্ক্ৰাইবো কৰিলোঁ তেখেতক ছাবস্ক্ৰাইব কৰি পিনি মই তেখেতৰ ভিডিঅ' এটাও চালোঁ ধুনীয়াকে
চোৱাৰ লগে লগে মই একো ভাল নাপালো, কি ভিডিঅ' বনাইছে এইবোৰ গেইন, তাত অকমান মানে মটিভেশ্যন ভিডিঅ' অলপ আছে, বাট মটিভেশ্যন ভিডিঅ' সেনেকুৱা থাকিলেও একো লাভ নাই ন, যদি আপোনাৰ যদি প্ৰথম মেইন যদি আপোনাৰ চেনেলটোতে যদি আপোনাৰ ছাবস্ক্ৰাইবাৰ আছে কিন্তু আপোনাৰ ভিডিঅ'জে নাই, আমি আমি যদি এই ছাবস্ক্ৰাইবাৰ দেখি পিনি আমি ইনস্পায়াৰ্ড হোৱাতকৈ আমি ডিমটিভেশ্যন হৈ যাম। কেলে কম আপোনাক, কাৰণ আমি যদি 1K ছাবস্ক্ৰাইবাৰ কাৰণে যদি আমি ডেডিকেশ্যন দিছো, আমি ইমান ধুনীয়া ধুনীয়া ভিডিঅ' আমি আপলোড কৰো, আমাৰ বিগিনাৰ্ছ বিলাকৰ কথা কৈছো, আমি 1K ছাবস্ক্ৰাইবাৰ কাৰণে ইমান ডেডিকেশ্যন দিওঁ, দেন এওঁ যদি এটা ভিডিঅ' নিদিয়াকে যদি তেখেতে যদি 4 to 9K ছাবস্ক্ৰাইবাৰ, আপোনাৰ 10K ছাবস্ক্ৰাইবাৰ এনেই হৈ আছে যদি, দেন আমি 1K ছাবস্ক্ৰাইবাৰ কাৰণে ইমান ডেডিকেশ্যন দি একোতো লাভ হোৱা নাই ন। তেখেতে ইনে পোৱা লিখা আছে, কিন্তু তাৰপিছতো মই অকমান চাৰ্চ কৰিলো, এখেতৰ আৰু একাউণ্ট আছে, অকল টম বুলিয়ে নাই বা এইবোৰ আপোনাৰ কি এইবোৰ ৱাটছন এই বুলিয়ে নাই, আপোনাৰ টিম বুলিও আছে, টেম বুলিও আছে। আপোনালোকৰ চাগে মে বি আমাৰ বিগিনাৰ্ছ বিলাকৰ কথা কৈছো, আৰু চবকে নিদিয়ে, 1K ছাবস্ক্ৰাইবাৰ তলৰখিনিক মেছেজ কৰে, আপোনালোককো দিছে চাগে, টিম, টেম, টম, এইবোৰ ঢেৰ আছে তেখেতৰ। এখেতক কেতিয়াও আপুনি ছাবস্ক্ৰাইব নকৰিব, মোৰ ফালৰ পৰা মই ছাজেষ্ট কৰিছো, কাৰণ এখেতে স্কেমাৰ হয়। এখেতে আমাৰ ভিডিঅ'ত গৈ পিনে আমাক মটিভেট কৰাতকৈ আমাক ডিমটিভেটহে কৰে, কাৰণ আমি এখেতৰ ইউটিউবত গৈ পিনে আমি একোডাল নাপাওঁ, তেতিয়াহ'লে এখেতক আমি ছাবস্ক্ৰাইব কৰিতো একো লাভ নাই না। সেইকাৰণে কৈছো এখেত আচলতে কি হয় তাতকৈ মই তাৰপিছত আকৌ মই আপোনাক মেইন কথাটো কওঁ, আপোনাক যেতিয়া ৰিচাৰ্জ কৰাৰ পিছত পালো যে এখেত কি হয়, এটা বট হয়। যেনেকে আমি কিছুমান ৱেবছাইটত পাওঁ যে IM বট বুলি এনেকে লিখা থাকে, যে ৰাইট চিন মাৰি পিনে আমি যে ভেৰিফিকেশ্যন কৰিব লাগে, সেনেকুৱা কিছুমান আমাৰ ইউটিউবত এতিয়া বট আহিছে, যেনেকে আৰু পাবজি যেনেকে বট আছে, যেতিয়া মানে আপোনাৰ অনলাইন আপোনাৰ প্লেয়াৰ্ছ নাপায় তেতিয়া বট ওলাই যে, সেনেকুৱা বট মানে এইটো বট মানে এই বুলিয়ে ক'ব লাগিব, বট হয়। ই আহি পিনি আমাক কমেন্ট কৰাৰ পিছত একোডাল নাই ইয়াৰ ইউটিউব চেনেলটোত, আমি ৰাখি কি কৰিম ইয়াক। প্লাছ আমি ইউটিউব চেনেলক যদি আপুনি আছামিজ জানে যদি আপুনি মই আপোনাক বিনম্ৰ অনুৰোধ কৰিছো, এখেতক আপুনি যিমান পাৰে সোনকালে আপুনি ডিটেক্ট কৰি পিনি আপুনি চাওক, ইউটিউব চেনেলটো আপুনি ভেৰিফিকেশ্যন কৰক, কি হয় কেনেকুৱা কি হয়, আৰু এখেতক আপুনি যিমান পাৰে সোনকালে আপুনি একশ্যন লওক। সেয়াই মোৰ ক'বলগীয়া আছিলে। বাকী এইখিনি এনেকুৱা আপোনালোকৰ ওচৰলৈ মই ভিডিঅ' আনি থাকিম, আৰু লগতে আপোনালোকে যদি ভিডিঅ'টো ইউজফুল যদি ভাবিছে, তেতিয়াহ'লে মোৰ চেনেলটোত লাইক কৰক, কমেন্ট কৰক, লগতে ছাবস্ক্ৰাইব কৰিব, আৰু কিনাৰত থকা বেল আইকনটো আপুনি প্ৰেছ কৰিবলৈ নাপাহৰিব, যাতে মই এনেকুৱা আৰু ভিডিঅ' আপোনালোকৰ কাৰণে আপলোড কৰি থাকো, আপোনালোকে পাই থাকিব। ধন্যবাদ।